এয়া গুণমালা পুথি ন এখন গুণমালা পুথি এইবিলাক আপুনি বাঁহৰ ঢকুৱা ন এইখিনি বৰগীত এইখন বাঁহৰ ঢকুৱাতে লিখা নহয় জানো বৰগীত এইবিলাক তো এইখন হৈছে চকলং পুথি হয় তাৰমানে আমাৰ যিটো পৰম্পৰাগত যিবোৰ সামগ্ৰী এই সামগ্ৰীবিলাকে আমাৰ ইতিহাসটো বহন কৰে ঠিক আছে আমি চকুৰে বা আমাৰ চিন্তাৰে বা অধ্যয়নে ঢুকি পোৱালৈকে আমি যিখিনি দেখিছিলোঁ জানো সেই বস্তুখিনিক ধৰি ৰাখিলে মানে আমাৰ প্ৰজন্মই এনেকুৱা ভাবিব। ৰাইজসকল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা পুথিভঁৰাললৈ লৈ যাম যিটো পুথিভঁৰাল নেকি বাঁহেৰে প্ৰস্তুত কৰা কিতাপৰ পুথিভঁৰাল আৰু লগতে সংগ্ৰহালয় বুলি ক'ব লাগিব। এজন ব্যক্তিয়ে তেওঁ নিজৰ ঘৰতে তেনেকৈ ৰাখিছে যিজন ব্যক্তি আজি আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক চিনাকি কৰি দিবলৈ চেষ্টা কৰিম। যিহেতু আমি পুথিভঁৰাল বহুত দেখিছোঁ, কিতাপৰ পুথিভঁৰাল বহুত দেখিছোঁ, কিন্তু বাঁহৰে তৈয়াৰী কৰা বাঁহৰ ঢকুৱাৰে প্ৰস্তুত কৰা লিখা যিহেতু পুথিভঁৰাল আমি অৱশ্যে আজিলৈকে দেখাই নাই, মইতো আজিলৈকে দেখাই নাই, কিন্তু আজি ফাৰ্ষ্ট যাম সেই ব্যক্তিজনৰ ওচৰলৈ আৰু সেইবাবে ভিডিঅ'টো আজি আপোনালোকক ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰাই, যিহেতু মই যাব ওলাইছোঁ বৰ্তমান আৰু সেইবাবে আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা তেওঁ পুথিভঁৰালটোনো কি আছে, কেনেকুৱা কিতাপ তেওঁ কেনেকৈনো এইবিলাক প্ৰস্তুত কৰিছে, সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। নহ'লে ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ, ব'লক। ৰাইজসকল মই আহি পাই গ'লোহি পুথিভঁৰালটো এইটোৱে হয়। আপোনালোকক পোনপ্ৰথমে আপোনালোকৰ ব্যক্তিজন চিনাকি কৰাই দিম। এতিয়া এয়া দেখিছে এইবিলাক তেওঁ বনাই ৰাখিছে, এতিয়া ভিতৰলৈ যাম তেওঁক চিনাকি কৰাই দিম, ব'লক। এতিয়া এয়া এইটো হৈছে তেওঁৰ তলৰ খাপত, যিহেতু দুটা আছে, সেই ওপৰত এটা আছে আৰু তলত এটা আছে। পোনপ্ৰথমে আপোনালোকৰ তলতো দেখুৱাই লওঁ আৰু লগতে এটা চিনাকি কৰি দিছোঁ। এয়া হৈছে খুৰাদেউ হয়, খুৰাদেউ এইফালে নমস্কাৰ দেই। অঁ খুৰাদেউ আপোনাৰ নামটো এবাৰ কৈ দিব। মোৰ নাম মোহন শইকীয়া। এইখন হৈছে বকতা নাট গাঁও হয়, শিৱসাগৰ জিলাৰ বকতা নাট গাঁও হয়। আৰু এই খুৰাদেৱে মানে এইবিলাক শিল্প যিহেতু এইবিলাক সকলো বাঁহৰ ন আপোনাৰ বাঁহৰ, আৰু যিহেতু বাঁহৰ ঢকুৱাত আপুনি কিতাপ লিখিছে ন। এয়া গুণমালা পুথি ন এখন এইবিলাক আপুনি বাঁহৰ ঢকুৱা ন বৰ ভলুকা বুলি কয়, ডাঙৰ বাঁহটো বৰ ভলুকা ন বাকলিটো ন। ইয়াত আপোনালোকে গুণমালাখন গোটেইখন লিখিছে ন। এইখন হৈছে এইবিলাক চাই লওক শ্ৰীমতী আখৰ তেওঁ আপোনাৰ পৰিবাৰ নহয় জানো, তেওঁ লিখি দিছে, আপুনি খালি এখন বনাই দিছে ন। মই বনাইছোঁ। এইখন খুব ধুনীয়াকৈ, এইবিলাক কাষেৰে এইবিলাক বেতৰ নেকি? এইবিলাক বাঁহৰ এটা কামি দিছোঁ, বেত দি পেলাই গুঠি দিছোঁ। বেত দি পেলাই গুঠিছে ন, খুব সুন্দৰকৈ তেওঁ গুঠি দিছে আৰু তেওঁ বহুতো এনেকুৱাকৈ ৰাখিছে। আৰু এইবিলাক কিতাপ আছে, কিতাপৰ এবাৰ উলিয়াই দিবচোন। বকতা ননাথ গাঁৱৰ ইতিবৃত্ত, মানে এই গাঁওখনৰ আপুনি ইতিবৃত্ত লিখি ৰাখিছে। এইখনো হৈছে বাঁহৰ, এইবিলাক বাঁহৰ ঘড়ী, ৱাও বাঁহৰ ঘড়ী। এয়া হৈছে আহোম সাহিত্য দৰ্শন, এইখন সকলো বাঁহৰ ন। খুব ধুনীয়াকৈ আহোম সাহিত্য দৰ্শন। তো ৰাইজসকল আপোনালোকে আহিব চাবলৈ, এনেকুৱা বস্তু মানে পাবলৈ বহুত দিগদাৰ চাবলৈ। এয়া আছে, ইয়াত বহুত সৰুকৈ লিখিছে, কিন্তু বহুত লিখি থোৱা আছে ন এইবিলাক। ওপৰত আপোনাৰ শ্ৰীমতী আখৰ নহয় জানো, আপুনি খালি এইখন বনাই, এইখন বনোৱাত মানে খৰচ আছে আপোনাৰ। এইবিলাক কেনেকৈ মনলৈ আহিলে যে বাঁহৰ পৰা যে এনেকুৱা এটা প্ৰস্তুত কৰি উলিয়াবলৈ কেতিয়া মনলৈ আহিছিলে আপোনাৰ? মই আচলতে সৰুৰে পৰা স্বাভাৱিকভাৱে সমাজত বসবাস কৰা মানুহৰ চিন্তাতকৈ মই বেলেগকৈ ভাবোঁ। ঠিক আছে সদায় অকণমান নতুনত্ব কিবা এটা কৰিবলৈ ভাল লাগে, নতুনত্ব ন, আৰু আনে কৰা কামবোৰতকৈ বেলেগ কিবা নতুনকৈ কৰি ভাল পাওঁ। ঠিকে তেনেকৈ পাই মানে মই এইবিলাক বাঁহৰ কামো কৰিলোঁ, খেতিও কৰিলোঁ খুব ভাল ধৰণে। ঠিকে তাৰপাছতে মৌ পালন কৰাৰ পৰা আদি কৰি নিজা এটা উদ্ভাৱনেৰে কিবা এটা কৰিবলৈ ঠিকে সেইটো কৰিয়ে ভাল লাগে, গতিকে কৰি থাকিলোঁ। ঠিকে কেনেকৈ সময়বোৰ গুচি গ'ল নাজানো। এখন শিল্পজ্যোতি স্মৃতি গ্ৰন্থ ন, এয়া গ্ৰন্থ উন্মোচনী সভা কৰিছিলোঁ প্ৰথম। নগেন শইকীয়া ছাৰ আহিছিলে, তেখেতে ইয়াত উন্মোচন কৰি গ'লি। বহুত ঠাইলৈ নিয়াৰ কাৰণে ৰচিবোৰ শিকিছে ন। ঠিকে সহযোগী আছে মোৰ, সহযোগী আছে মোৰ লগতে কাম শিকা কৰা ভালেকেইজন তেনেকুৱা যুৱক আছে, তেওঁলোকে এইখিনি সহায় কৰি দিছে মোক। ঘড়ী বনাই দিছে, কিতাপত সহযোগ কৰি দিছে। আৰু ইয়াত সহযোগ নকৰিলোঁ এনেকুৱা এখন আপোনাক লিখোঁতে বহুত টাইম লাগিছে। মোৰ প্ৰায়
5-6 বছৰমান লাগিলে কিতাপৰ লগত 5-6 বছৰমান ন অকল কিতাপৰ কামেই কৰি থাকিলোঁ ঠিকে ঠিকে এয়া সাঁচি পাতৰ পুথিও আছে ইয়াত অঁ সিফালেও আছে সাঁচি পাতৰ পুথি এবাৰ দেখুৱাব নেকি বেয়া নাপায় যদি অঁ দেখুৱাব কৈছোঁ আপোনালোকে আহিব চাবলৈ আৰু বহুতো কথা আপোনালোকক দেখুৱাম আৰু বহুতো কথা তেওঁৰ পৰা জানিব যে তেওঁ ক'ত ক'ত কি কৰিছিল আগতে এতিয়া আপোনালোকৰ সাঁচি পাতৰ পুথি অলপ দেখুৱাই লওঁ এইবিলাক খুব সযতনে ৰাখিছে এয়া সাঁচি পাতৰ পুথি ন এইখন কি ক'লে সাঁচি পাতৰ পুথি দশম দশম অঁ কীৰ্তন এইখন কীৰ্তন আছিলে ন অঁ ইফালে এইটো কি হৈছে এইটো চুটকেছ নেকি চুটকেছ ন বাঁহৰ নহয় জানো এইটো আপুনিয়ে বনাইছে ন অঁ এই চুটকেছ এইটো বাঁহৰ এয়া চাই লওক এইটো চুটকেছে নহয় জানো চুটকেছে হয় কণী হয় এইটো বাঁহৰ ন এইটো সকলো আপোনাৰ ইয়াত বাঁহৰে সকলো বাঁহৰে মানে বাঁহৰে নিৰ্মিত আপোনালোকক যিহেতু কৈছিলোঁ ন প্ৰথমে ভিডিঅ'টো ষ্টাৰ্টিঙত যে সকলো বাঁহৰে এটা সংগ্ৰহালয়ৰ লগতে এটা পুথিভঁৰাল আৰু এইটো হৈছে আপোনাৰ চোলা বাঁহৰ চোলা জেকেট আৰু অঁ এইটো এটা জেকেট চাওঁ এবাৰ আপুনি পিন্ধি দেখাব নেকি এয়া চাই লওক বাহ এয়া চাই লওক এয়া বাঁহৰ হয় এয়া এতিয়া আৰু চাওঁ আপোনাৰ এই সংগ্ৰহালয়টোত ওপৰতো যিহেতু ৰাইজক দেখুৱামগৈ বাৰু ওপৰতো আছে ওপৰতো দেখুৱামগৈ কিন্তু আপোনালোকক প্ৰথম তলত থকা যিটো সংগ্ৰহালয় সেইটো দেখুৱাই লৈছোঁ এইবিলাক হৈছে আপোনাৰ এইটো ৰংঘৰ এইটো আপুনি বিক্ৰীৰ কাৰণে ৰাখিছে নহয় জানো সংগ্ৰহ হিচাপেও ৰাখিছে ন এইবিলাক দাম কেনেকৈ এনে কৈ দিব নেকি 700 ন 700,000 চাইজ লৈ আছে ন এইবিলাক সকলো বাঁহৰ খুব ধুনীয়া চাওক ৰাইজসকল খুব ধুনীয়াকৈ তেওঁ বনাই ৰাখিছে আৰু ইফালে কি আছে হেণ্ডাং এইফালে হেণ্ডাং অঁ বাহ এইখন বাঁহৰে আৰু হেণ্ডাং তাৰপৰা আৰু এইবিলাক হ'ল বঁটা আৰু এইটো হৈছে এইটো ট্ৰফি টাইপৰ ট্ৰফি নহয় জানো অঁ এইটো ট্ৰফি এইবিলাক হেণ্ডাংবিলাকৰ দাম কেনেকৈ এইবিলাক 800,000 নহয় জানো আৰু এইফালে এইটো সকলো ৰংঘৰে আছে আৰু এইবিলাক এইটো কি হয় টুনা নেকি টুনা এইটো মাছ ভৰাই নি মাছ ভৰাই ন আগৰ দিনত আছিল ন ব্যৱহাৰ কৰে অঁ এইটো কিহৰ ৰাখিছে আপুনি নাৰিকলৰ ন নাৰিকলৰ খোলাটোৰ পৰা খুব ধুনীয়াকৈ বনাইছে চাওক এইটো এটা খুব ধুনীয়া বুলি কি ক'ম আৰু আপোনাক এইটো বাঁহৰ চেণ্ডেল নেকি বাঁহৰ চেণ্ডেল বাহ এয়া বাঁহৰ চেণ্ডেল আগৰ দিনৰ এইটো হ'ল জপা এইটো এটা বেগ অঁ এইটো জপা এইটো হৈছে বেগ আৰু এইটো জপা এইটো কি কামত ব্যৱহাৰ কৰা হৈছিলে আগত কাপোৰ থয় ন এইটো যেনেকৈ অঁ হয় নেকি এই কিতাপখিনি এইখন লৈকে হাঁহিৰ খুৰাক মোহন শইকীয়া আপুনি লিখিছে একালত ৰেডিঅ' চেণ্টাৰত অঁ এইটো বৰ্ণালী নামৰ অনুষ্ঠানটো আছিলোঁ মই অঁ খুহুতীয়া অনুষ্ঠান ন অঁ হয় নেকি এইবিলাক ঘড়ী ন এই ঘড়ী এটাত কিমান দাম খুব ধুনীয়া লাগিছে ঘড়ীটো 2025 ন সকলো বাঁহৰে নহয় জানো এইটো বেটেৰী লগোৱা নাই বাৰু গম পাইছোঁ বাৰু এইটো মুখুৰা এইটো ধান মাৰোঁতে গৰু মুখত দি লয় অঁ এইটো ন হয় আগত আৰু এইটো কি হয় এইটো আগৰ মানুহে এইটো মানে হেৰি জুৱেলাৰী বক্স কৰিছিল মহিলাসকলে সম্পূৰ্ণ বাঁহৰে হয় এইটো বাঁহৰ নেকি সম্পূৰ্ণ বাঁহৰ ন এইটো বেটেৰীয়ে গুঠিছে জুৱেলাৰী বক্স যিহেতু সোণৰ অলংকাৰ ইয়াতে ৰাখিছিলে এনেকুৱা আগৰ দিনত আজিকালি প্লাষ্টিক ওলালে তেনেকুৱা ন ঠিকে অঁ এইটো ফুলিব নাই ন আপুনি যে ক'ৰবাত গৈছিলোঁ বুলি কৈছিলে ক'ত গৈছিলে এনেকুৱা ধৰণৰ কিবা উৎসৱ বা বাহিৰত গৈছিলোঁ বুলি কৈছিলে মই এইবিলাকত গৈ থাকোঁ বাৰু অঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ষ্টেটলৈকে মাতিছিল ঠিকে গৈছোঁ আৰু ইউনিভাৰ্চিটি কলেজ এইবিলাকলৈও মাতিছিল হয় এনেকুৱা মেলা প্ৰদৰ্শনী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেনেকুৱাবিলাকলৈ যাওঁ আৰু ৰেইন ফৰেষ্ট বুলি অনুষ্ঠান এটা আছে ৰেইন ফৰেষ্ট ভাৰতীয় বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত যোৰহাট ন সেই যোৰহাটৰ যোগেদি বিভিন্ন ঠাইলৈ তেওঁলোকে মোক ৰিচোৰ্চ হিচাপে লৈ যায় ঠিকে তাতো ট্ৰেইনিং হয় ট্ৰেইনিং 13 বছৰমান তাতে কৰি থাকোঁ মই ঠিকে অঁ এতিয়া আমি ওপৰলৈ যাম ওপৰত কি আছে চাওঁ তো এতিয়া আমি ওপৰলৈ যাম যিহেতু ওপৰ খাপত আছে কাঠৰ জখলাই দি আহি এইফালে উঠিছোঁ
ইয়াত আপোনাৰ কি আছে কালেকশ্যন এইখিনি? এইখিনি আছে বৰগীত। বৰগীত এইখন বাঁহৰ ঢকুৱাতে লিখা নহয় জানো বৰগীত এইবিলাক? এইখিনি দুই পিঠি আছে ন? শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গোটেইখিনি কিমানখনমান আছে আপোনাৰ ইয়াতে? 10খন আছে ন? আৰু এইখিনি কি হয়? কিতাপৰ পৃষ্ঠা ইয়াত বৰ্তমান লিখা নাই। এইখন কিতাপৰ এইখিনি দি খুব ধুনীয়া বনাই ৰাখিছে। কিতাপখিনি আধাৰ হৈ আছে ন? এইখিনি গোটেইখিনি পৃষ্ঠাই নহয় জানো? এইখিনি পৃষ্ঠা ইয়াত চব লিখা আছে। ইয়াত কি লিখা আছে আপোনাৰ? শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষা ক্ৰিয়দাংশ। ৱাহ, এখন হ'ল ওৱান মেগনিফিকেণ্ট কিংডম। অলপ চাব পৰা হ'ব নি বাৰু? এইখন হৈছে ওৱান মেগনিফিকেণ্ট গ্ল'ৰিয়াছ কিংডম। এখন পিয়বৰ কুমাৰী লিখিছে। নাই মই চাব নোৱাৰোঁ। ইয়াত লিখা আছে ন সকলো? বহুত আছে আপোনাৰ মানে এনেকুৱা বহুত কিতাপ লিখা আছে এইবিলাক। কবিতা ন? ৰাইমছ। সূৰ্য কুমাৰ চেতিয়া। আৰু এইফালে আছে ভূপেন হাজৰিকাৰ গীত ন? এইবিলাক ভূপেন হাজৰিকাৰ গীত, সুৰভি গীতৰ সুৰভি। এইখিনি বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ আৰু ভূপেন হাজৰিকা। সেই তিনিজন শিল্পী নহয় জানো? আৰু বিহংগম দৃষ্টিৰ চাৰিং। আৰু এইখন আমাৰ গাঁওখন এইটো হ'ল এটা কাৰ্টুন ন? এখন কাৰ্টুন নিতুমণি ৰাজবংশী গুৱাহাটী আছিলে। গুৱাহাটী ন? এইবোৰ তেওঁ কৈছিল। খুব ধুনীয়াকৈ এইবিলাক বনাই ৰাখিছে কাৰ্টুন। তেওঁ হ'ল আৰ্টিষ্ট। ঠিকে সেই সময়ত ন? সেই সময়ৰ কথাবিলাক। হয়। আৰু এই তলতো একেই এইবিলাক তলতো বহুত লিখা আছে। আপোনালোকে চাব আহিছে তলত গোটেইবোৰ এখন এখনকৈ নেদেখুৱাওঁ আৰু কিন্তু আপোনালোকক দেখুৱাইছোঁ যে বহুত লিখা আছে এইবিলাক ভালকৈ সংৰক্ষণ হ'লে কিন্তু ভাল আছিলে দেই। আপোনাৰ এইটো মানে বাঁহৰ পৰা এনেকুৱা বনোৱাটো বৰ সহজ নহয় একচুৱেলি ক'বলৈ গ'লে। এইখিনি কৰিবলৈ হ'লেতো কেইবা লাখ টকা খৰচ কৰিব লাগিব। এইখিনি কৰিলে মই নিজে কৰিছোঁ আৰু মোৰ লগত যিখিনি সহযোগ কৰিছিলে মই পইচা দিব লগা হৈছে। মানে যথেষ্ট মানে কেইবা লাখ টকা সময় চিন্তা টকা গোটেইখিনি মিলাই মেলি পেলাই মোৰ মানে এইখিনি কেইবা লাখ টকা কিবা লাখ টকা খৰচ হয়। আৰু এইফালেও কি আছে? এইখিনি কিতাপেই তুলিকা চেতিয়া ইয়েনৰ ইয়েন ন? কবিতা মহৎ লোকৰ বাণী আছে। আৰু বাঁহত বাঁহ শিল্প পুতাই লৈ চিঠি ৰেডিঅ'ত কৈছিলে ন? গঞা ৰাইজৰ অনুষ্ঠানত। ঠিকেই হয়। আৰু এইফালে এইখিনি দেখিছে চকলং পুথি ন? এইখন অকণমান দেখুৱাব নেকি বাৰু? তো এইখন হৈছে চকলং পুথি হয়। ইয়াত চকলঙৰ মানে গোটেই এইবিলাকত টাই ভাষাত লিখা আছে নহয় জানো? টাই ভাষাত আমাৰ অসমৰ এইবিলাক চব লিখা আছে ন? ঠিকে এইবিলাক হ'ল বাঁহত লিখা আছে, বাঁহৰ ঢকুৱাত লিখা আছে। তো এইবিলাকতো আপুনি নিজে বনাইছে? আপোনাৰ ইয়াত কিতাপ বা এইবিলাক আচবাব কিমান কি বনায়? কেনেকুৱা মানে এনেকুৱা ধৰণৰ আৰু কি বনায়? ডাইনিং বিচনা আৰামী চকী আৰু ইজি চেয়াৰ তেনেকুৱা চেয়াৰ এইবিলাক বনায় ন? বাকী বতাহ শৰাই ৰংঘৰ কাৰেংঘৰ তাজমহলো বনাইছে। সেইবিলাকতো বনাইছে বাৰু ৰংঘৰ কাৰেংঘৰ এইবিলাক চব ৰাইজ ইমান ধুনীয়াকৈ ৰাখিছে। কিন্তু অলপ ভালকৈ যদি সযতনে ৰাখিব পাৰিলে হ'লে বহুত ভাল আছিলে ভৱিষ্যতলৈ। আলমাৰী হ'ব লাগিব। ঠিকে দুখী অৱস্থাৰে মই নিজা উপাৰ্জনেৰে যি পাৰোঁ নিজৰ উপাৰ্জনে ভালকৈ পিন্ধিবলৈ পোৱা নাই, ভালকৈ থাকিবলৈ পোৱা নাই। ঠিকে এই কামখিনিকে কৰি পেলাই কিবা থৈ ভৱিষ্যতলৈ যাতে সকলোৱে জানে দেখি পায় হয় নে নহয়? নেক্সট জেনেৰেশ্যনে হ'লেও ইয়াৰ মাজতে থাকি খুব ভাল লাগে। আনন্দ পাবৰ কাৰণে কৰি থকা হৈছে। নিজৰ সন্তানৰ নিচিনাকৈ ভাবোঁ এই বস্তু। এইবিলাক দেখিছে একচুৱেলি প্ৰথম আহিছোঁ যে আৰু প্ৰথম এইবিলাক দেখি মানে আচৰিত হৈছোঁ। মানে বাঁহৰ এনেকুৱা যে বস্তু যে থাকিব পাৰে মনত ভবাই নাছিলোঁ। কাৰণ আপুনি নিজে অংকন কৰিছিল নেকি? নিজে কৰা হয় ন? কাক হয় এইজন? কোন হয় নে এনেই? ৰবীন্দ্ৰনাথ ঠাকুৰ ন? আমি ইয়ালৈ অহা এই সংগ্ৰহালয়ৰ লগতে পুথিভঁৰাল বুলি কৈছোঁ। এই পুথিভঁৰাললৈ অহা মানে অলপ দেৰি হ'ল যিহেতু এতিয়া আন্ধাৰে হৈছে। সেইকাৰণে মানে আপোনালোকে অলপ হয়তো স্পষ্টকৈ সকলো বস্তু নেদেখিব পাৰে। সেইকাৰণে ফ্লাছ লাইট জ্বলাই লৈছোঁ আৰু এই তেনেকুৱা এইখিনি আপোনালোকে দেখিলে। আৰু আপুনি আমাৰ ৰাইজক কি বুলি ক'ব?
আপোনাৰ ফালৰ পৰা বাৰ্তা এটা দিয়ক এনেকুৱা যে বস্তু আপুনি। তাৰমানে আমাৰ যিটো পৰম্পৰাগত যিবোৰ সামগ্ৰী, এই সামগ্ৰীবিলাকে আমাৰ ইতিহাসটো বহন কৰে। ঠিক আছে। আমি চকুৰে বা আমাৰ চিন্তাৰে বা অধ্যয়নে ঢুকি পোৱালৈকে আমি যিখিনি দেখিছিলোঁ জানো, সেই বস্তুখিনিক ধৰি ৰাখিলে মানে আমাৰ প্ৰজন্মই এনেকুৱা ভাবিব যে মানুহে এনেকৈও কাম কৰিছিলেনে, আমাৰ লাইফ ষ্টাইলটো কেনেকুৱা আছিলে। মই যেতিয়া জপা দেখালোঁ, আজিকালিতো আলমিৰা বিভিন্ন ধৰণৰ আহিলে, তেতিয়া সেই বাঁহৰে যেনেকৈ বনাই ছোৱালীৰ লগত বস্তু ভৰাবলৈ দিছিলে, যৌতুক হিচাপে দিছিলে, বা ঘৰৰ মানুহৰ তেনেকুৱাকৈ প্ৰত্যেকৰে এটাকৈ জপা আছিলে, নিজা নিজা কাপোৰবোৰ থৈছিলে, সাঁচিপাতৰ পুথি যিটো গছৰ বাকলি চেলাই সেইবিলাক মানে মঠি তাক কৰি তাত লিখিছিলে। আৰু ইমান ধুনীয়া আখৰ, কেইবাশ বছৰ পাছতো আখৰ ভাল হৈ আছে, ইমান সুন্দৰ হেণ্ড ৰাইটিং। কিন্তু আজিকালি কিন্তু ইমান কিতাপ পত্ৰ কাগজ পত্ৰ বহুত হোৱাৰ পাছতো আজি কিন্তু যি ধৰণে বোধ হয় বহুতৰ ক্ষেত্ৰত এইখিনি হয়তো অভ্যাস নাইকিয়া হৈছে। ই মানুহক এটা মনোবল দিব যে মানুহে এনেকৈও আছিলে, এনেকৈ কাম কৰিছিলে, আমি কিয় নোৱাৰিম। এইবিলাক এতিয়া মানুহৰ মাজত দুষ্প্ৰাপ্য হৈছে আৰু এইবিলাক যদি চাবলৈ ইচ্ছা কৰে এটা মানে শিল্প, মানুহ জীয়াই থাকিবৰ কাৰণে যদি শিল্পৰ প্ৰয়োজন হয়, সেই শিল্পৰ কিছু অংশ এটা মই ৰাখিব সংগ্ৰহ কৰি। আৰু যিখিনি এতিয়া আধুনিক প্ৰযুক্তিৰ দিনত যিবিলাক বস্তু মানুহে ভাল পায়, সেইবিলাক আপোনাৰ আধুনিকীকৰণ কৰি বনোৱা হৈছে। ঠিকে হয়। এইবিলাক কিছুমান যিমানখিনি তেওঁ লিখিছে বাঁহৰ ইমান সম্ভৱ নহয়, যিহেতু মানুহৰ জীৱনত বহুত কৰিবলৈ কাম থাকে, নিজৰ কামৰ বাহিৰেও কিমান আজিকালি দেখিছে কিমান মানে পইচা ইনকামৰ পৰা ইত্যাদি কৰি মানে তাৰ মাজতো এইজন ব্যক্তিয়ে চাওক ইমানখিনি কাম কৰি তুলিছে। যিহেতু বাঁহৰ এইবিলাকতে লিখিছে, তেওঁৰ বহুতখিনি লিখিছে। অকল এইটোৰ আগতেই নহয়, ইয়াতো আছে বহুত যথেষ্ট, আৰু সেইটো ইয়াতোতো শ আছে, চাই লওক এইটো শ আছে, আৰু তলত আৰু আপোনালোকৰ তলত দেখুৱাইছোঁ, তলতো আছে। মানে কি ক'ব, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চিনি পায় তেওঁক। যিহেতু আপোনাৰ নামটো হৈছিলে মোহন শইকীয়া। বাঁহৰ আকৌ যিখিনি আমি ফাৰ্নিচাৰ কৰোঁ, বাঁহবোৰ দৰবত দিওঁ ঘূণে নাখাবৰ কাৰণে, ভাল ৰং উঠিবৰ কাৰণে, সেইখিনি বাহিৰত আছে, সেইখিনি চাব পাৰি। বাহিৰত চামগৈ বাৰু। আৰু বিশেষকৈ আৰু এটা কথা কওঁ, এইবিলাক যে ঘূণে খায় নেকি কেতিয়াবা? কৰি থোৱা আছে ন? নহ'লেতো এইবিলাক বাঁহৰটো যিহেতু বেছি দিন নাথাকে, পচি যায়, কিবা মেটেৰিয়েলটো দিব লাগিব নহয় জানো? 10 বছৰ পাৰ হ'ল। ঠিকে। এইবিলাক হৈছে আপোনাৰ এইবিলাক বনোৱাৰ এটা আচবাব, সা সঁজুলি এইবিলাক নহয় জানো? এইবিলাক সা সঁজুলি এইবিলাক আছে। এইবিলাকতো আপুনি বহুত খৰচ কৰিবলগীয়া হয় এইবিলাক বনাওঁতে। চৰকাৰে দিছে নেকি? টুল ছাপৰ্টটো গভৰ্ণমেণ্টে কৰিছে ন? খুব ভাল কথা তেনেহ'লে। আৰু এইফালে আছে এইটো বাৰু বাঁহ কাটে নহয় জানো? খুব সোনকালে হয় তেতিয়া। আৰু এইফালেতো ধুনীয়াকৈ এইবিলাক মেডিচিন দি ৰাখি থৈছে ন এইবিলাক? এইবিলাক কি পানীত ডুবাই ৰাখিছে নেকি? দৰবত দিছে। এইটো বৰাক আৰু বৰিক এচিড ৰাখিব লাগিব ন? কিমান দিনমান ডুবাব লাগে এনে? প্ৰায় 15 পৰা 20-25 দিন। 15-20-25 দিন ন? আৰু ডুবোৱাৰ পিছত মানে বাঁহটো মানে তেতিয়া পচি নাযায়, নতুবা আপোনাৰ ঘূণে নাখায়, তেনেকুৱা এটা অৱস্থা হয় নহয় জানো? উতলাই দিয়া যায় তেতিয়া কিন্তু একেদিনাই হ'ব। একেদিনাই হয় ন? 4-5 ঘণ্টামান উতলাই দিব লাগে, চাহত শুকুৱাই দিব লাগে, তেতিয়া কিন্তু 15-20 দিন হ'ব নালাগে। ঠিকে। তাতো আপুনি তেনেকৈ ৰাখে চাগে? ইয়াত ডাঙৰ বাঁহখিনি ৰাখে চাগে? ডিজেল দিয়া। ইয়াত ডিজেল ন? এইবিলাক ডিজেল, যথেষ্ট ডিজেল প্ৰয়োজন। ডিজেল দিলে আচলতে বাঁহটো কি হয়? ঘূণে নাখায় ন? ভেঁকুৰ নাহে ন? হয়। ঠিকে। এই বিচনা 5,000 পৰা 10-12 হাজাৰ মান। কোৱালিটি চাইজ। এইখন 6 ফুট মান দীঘল হ'ব চাগে ন? 4-5 ইঞ্চি মান হ'ব দীঘল। ঠিকে। আমি চাগে ন? এইখন দাম কিমান? এইখনৰ দামো 3500 টকা হ'ব। 3500 টকা ন? এইবিলাকতো ইয়াৰ ভিতৰতো তেওঁ এইবিলাক ৰাখিছে, আৰু এইবিলাক হৈছে আপোনাৰ এৱাৰ্ডবিলাক নহয় জানো? এই ৱালৰ চাৰিওকাষে আপোনালোকক দেখুৱাই দিছোঁ, হিচাপ কৰিব নোৱাৰাকৈ আছে। এইফালে চাই লওক, এইফালে ৰাউণ্ড কৰি দিছোঁ, গোটেই ৱালে দেখিছে, এই লাষ্টলৈকে ইয়ালৈকে দেখাইছোঁ। এইবিলাক চব আপোনাৰ এৱাৰ্ডবিলাক নহয় জানো? আৰু লগতে এইফালেও আছে, এয়া দিছে উপায়ুক্ত কাৰ্যালয় শিৱসাগৰ নহয় জানো? আৰু আগতো দিছে ন?
আৰু এইবিলাক আছে মনে বিভিন্ন মানে কি ক'ম আৰু আপোনালোকক বিশেষকৈ দেৱাংগ হাতী বৰুৱা, অঁ ডিব্ৰু গগৈ, হয় হয় বসন্ত নাথ, হয় হয় এনেকৈ ভালেকেইজন ল'ৰাই বিশেষভাৱে মোৰ লগত কাম কৰি মোক সহায় কৰে ন। তো ৰাইজসকল আপোনালোকে দেখিলে যে এইজনে ব্যক্তি হয়, যিজনে ব্যক্তিয়ে যে ইমানখিনি কৰি উলিয়াইছে, যিমানখিনি চেষ্টা কৰিছে, নিজৰ জীৱনটোত মানে বহুত কাম কৰিবলৈ থাকে নহয় জানো, কাম বহুত কৰিবলৈ থাকে, তাৰ মাজতো এইবিলাক যে কিমান কৰিছিল আপোনালোকক দেখুৱালোঁ যিহেতু। আৰু ভিডিঅ'টো যদি ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব, আৰু কেতিয়াবা ইয়ালৈ যদি ওচৰে হয় যদি কোনোবা আহিব চাবলৈ, আপোনাৰ চাব লাগে এইবিলাক, আহিব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ, ধন্যবাদ, জয় আই অসম।